আজি আকৌ এখন বিয়াত গ'লোঁ। গুণমাক প্ৰথমে ৰেডি কৰি ল'লোঁ। এইজনী মোৰ স্কুলীয়া বান্ধৱী পূজাৰ বিয়া। তাৰপিছত মই সাউতকৈ ৰেডি হৈ ল'লোঁ। কাৰণ তাইৰ জগৰ লাগিব লাগিলে হৈছে আৰু বিয়া যোৱা। মায়ে তাইক কোচত লৈ আগে আগে গৈয়ে আছে আৰু মই পিছে পিছে। বান্ধৱী আটাইকেইজনীকে লগ পালোঁ। বৰ ভাল লাগিলে। অকণমান সময় বিয়াত বহিলোঁ। তাৰপিছত শোৱাথলীলৈ গ'লোঁ। গোটেইখিনি খুব সুন্দৰে হৈছিলে, ক'বই নালাগে। তাৰপিছত আমি আটাইকেইজনী বান্ধৱীয়ে ঢেৰ ফটো উঠিলোঁ। আমাক স্কুলত পঢ়োৱা বাইদেউহঁতকো লগ পালোঁ। এতিয়া সকলোকে মাত দি বোলো ঘৰলৈ উভতো। আহোঁতে বোলো এপাক আইতাৰ ঘৰৰ পৰা আহোঁ। বিয়া হোৱাৰে পৰা যোৱা হোৱাই নাই। আইতাই হঠাতে আমাক দেখি বৰ ভাল পালে আৰু তাইৰ লগত কিছু ধেমালি কৰিলে। তাৰ পৰা আমি আৰু দেৰি নকৰি ঘৰলৈ উভতিলোঁ।